তিনিখন এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰি বাংলাদেশে 1-0 অগ্ৰগতি লাভ কৰিছে। দোস্ত টিম ইণ্ডিয়া বিজয়ী মেচখনত কিয় পৰাজিত হ'বলগীয়া হ'ল? আপোনালোকে যদি গোটেই কাৰণকেইটা জানিব বিচাৰিছে তেন্তে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনত টিপক আৰু নটিফিকেশ্যন অলত ক্লিক কৰিবলৈ নাপাহৰিব। ঢাকাত খেলা এই খেলখনত KL ৰাহুলৰ 73 ৰানৰ বাহিৰে বাকী সকলো ভাৰতীয় বেটছমেন হতাশ হৈছিল। সেইকাৰণে গোটেই দলটো মাত্ৰ 186 ৰানত অল আউট হৈছিল। ভাৰতীয় বলাৰসকলে আশ্চৰ্যজনক প্ৰদৰ্শন কৰি দলটোক বিজয় দুৱাৰলৈ লৈ গৈছিল, কিন্তু ফিল্ডাৰসকলৰ ফিল্ডিং এফৰ্ট ইমানেই বেয়া আছিল যাৰ বাবে জিকিবলগীয়া মেচখন হেৰুৱাইছিল। ভাৰতৰ হৈ মহম্মদ সিৰাজে সুন্দৰ বলিং কৰিছিল আৰু 10 অভাৰত 32 ৰানত 3টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। এই খেলখনত ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ অসুবিধা হিচাপে আত্মপ্ৰকাশ কৰা বাংলাদেশী প্লেয়াৰ মেহেদী হাছান মিৰাজে 38 ৰানৰ অপৰাজিত ইনিংছ খেলিছিল আৰু দলটোক হাৰিবলগীয়া মেচখন জিকাত সহায় কৰে। মেহেদী হাছান আৰু মুস্তাফিজুৰে অন্তিম উইকেটৰ বাবে 51 ৰানৰ অপৰাজিত মেচ উইনিং পাৰ্টনাৰশ্বিপ কৰে। দোস্ত ইণ্ডিয়ান টিমটোৰ পৰাজয়ৰ মুখ্য কাৰণকেইটা হ'ল এনেকুৱা। এই খেলখনত 187 ৰানৰ টাৰ্গেট পিছা কৰা বাংলাদেশৰ আৰম্ভণি অতি বেয়া আছিল, কিন্তু দোস্ত ভাৰতৰ এই পৰাজয়ৰ মুখ্য কাৰণটো হ'ল অতিকৈ বেয়া ফিল্ডিং। বিশেষকৈ KL ৰাহুলে শেষ উইকেটৰ প্ৰয়োজন হোৱাৰ সময়ত মেহেদী হাছানৰ কেচটো ড্ৰপ কৰিছিল। তাৰ পাছত ৱাশ্বিংটন সুন্দৰে কেচ এটেম্প কৰিবলৈ বহুত চান্স পাইছিল, কিন্তু তেওঁ এটা কেচো ধৰিবলৈ চেষ্টা নকৰিলে। লগতে তেওঁ ফিল্ডিঙতো 2টা 4 এৰিছিল, যিটো এই টাইট খেলখনত অতি গুৰুত্বপূৰ্ণ আছিল। ইয়াৰ উপৰিও শেষৰ 2টা অভাৰত দীপক চহৰক যিদৰে ধুলাই দিছিল সেইটোৱে ভাৰতীয় দলৰ টাৰ্ণিং পইণ্ট আছিল, যি টিম ইণ্ডিয়াক উইনিং খেলখনৰ পৰা আঁতৰাই আনিছিল। আৰু এটা প্ৰমুখ কাৰণ হ'ল ভাৰতৰ একমাত্ৰ সফল বলাৰ মহম্মদ সিৰাজৰ অভাৰ আগতে শেষ হৈ গৈছিল, যাৰ কাৰণে বেটছমেন মেহেদী হাছানে নিজৰ বেটিং ছেট কৰাৰ বহুত সুযোগ পাই গৈছিল। এতিয়া চিৰিজটোৰ দ্বিতীয়খন খেল 7 ডিচেম্বৰত একেখন ষ্টেডিয়ামত ঢাকাতে খেলা হ'ব, যিটো টিম ইণ্ডিয়াৰ বাবে কৰৈয়া মৰো পৰিস্থিতি হ'ব। দোস্ত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন কোনটো কাৰণৰ বাবে ভাৰত হাৰিবলগীয়া হ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।